লালং ভাই বহুত দিন হ'ল খানা খোৱা হোৱা নাই। খানা এটা খাব লাগে হাঁহেদি। বহুত দিন হ'ল লকডাউন বাদ দিব লাগে আৰু খানা এটা খাব লাগে। এই নকবি আৰু দেই, মোৰো খানা খাবলৈ মন গৈ আছে বহুত দিন হ'ল। ভাই কথা এটা ক'ম বুলি ভাবিছিলোঁ। এই প্ৰেমত কেনেকৈ পৰে বাৰু? এনেকৈ পৰে নেকি বাৰু? ছোৱালীৰ লগতে এনেকৈ প্ৰেমত পৰেনে? পৰে দুখন হৃদয় মিলিলে। হেল্ল', তোমাৰ নামটো কিনো? কিয় লাগেনো তোমাক মোৰ নামটো? নাই এনেই আৰু। পিংকি মোৰ নাম। ৱাও, নাইচ নেম। বাই, তোমাৰ ঘৰ ক'ত জানিব পাৰিম নেকি বাৰু? তোমাৰ কি সুধিবলৈ আছে লিখি লোৱা, মই তোমাৰ উত্তৰখিনি দি দিম। নাই এনেই আৰু। এজনী ইয়াত লগ পাইছোঁ ৰ, এবাৰ ইয়াক কথা সুধি উত্তৰ উলিয়াব লাগিব আৰু। হেল্ল', ক্লাছ কৰি হ'লনে তোমাৰ? তুমি মানে ক্লাছৰ পৰা মোক পিছা কৰি ইয়াৰ পাই দিলা। তুমি চোৱা, মোৰ পিছা নকৰিবা, মই ভাল নাপাওঁ। আবে এজনীক কেনেকৈ পটাব পাৰোঁ বে। হেল্ল' ভাই, কলেজ নাহিলি যে? চব মিছ কৰিছোঁ বে। আজি ছোৱালীজনী পিছা কৰি নোৱাৰিলোঁ আৰু। কাইলৈ লগ পাম দে, কলেজ আহিবি। কাইলৈ কিবা এটা কৰিব লাগিব মেনেজ। কথা এটা ক'ম। এই গছৰ তলত আছোঁ, হ'ব আৰু। তই ইয়াত যে? এই লালুং ভাই মাতিছিলে আকৌ, তোকো মাতিছিলে নেকি? আবেই সি তোকো মাতিছিলে বে। মানুহটো নাইচোন লালুং ভাই, ক'লৈ গ'ল? হেল্ল' লালুং ভাই, ক'ত আছ? আমাৰ মাতি লৈ অহা নাই যে? সোনকালে। কি কৈছে সি? ক'ত আছে বে? এই পাটমাৰকেইটা পাই গ'লিহি বে, মজা লাগিছে বে আহিলি। কিয় মাতিছিলি এতিয়া ক লালুং ভাই? ক হ'ব দে আগেতো লালুং বহিতো ভাই, ল। বহি ল, মই চিগাৰেটটোকে খাই লওঁ। কথাটো ক। কথাটো মানে চা, সেইদিনা এই যে ছোৱালীৰ কথা কৈছিলে যে, আজি তহঁতি কলেজলৈ নাহিলি, মই এজনী ছোৱালী চাইছোঁ বে। ইমান মজা লাগিছে, মই তাইৰ প্ৰেমত পগলা হৈ গৈছোঁ। তাই মোৰ লগতে বহিছে, তাইক মই পিছা কৰিলোঁ। নাই কথা উলিয়াব নোৱাৰিলোঁ। কাইলৈ কলেজলৈ ওলাবি দেই দুইটাই। কাইলৈ তাইক তেনেকৈ হ'লেও পটাব লাগিব। মোৰ মানে কিবা হৈ আছোঁ আৰু। আবে লালুং ভাই, তই ছোৱালী পাল্লাত পৰিছ? কি মই বে ছোৱালী প্ৰেমত পৰিব নাপায় নে কিনো? প্ৰেমহে আৰু হৈ গৈছে। হ'ব দে, কাইলৈ লগ পাম। বাই। এতিয়া ঘৰলৈ যাওঁ, ঘৰত কাম আছে অলপ। কলেজলৈ ওলাম দে, হ'ব। লালুং ভাই, অল দা বেষ্ট। লালুং ভাই, ছোৱালীজনী ক'ত আছে? কোনজনী? আবে তাই কলেজলৈ অহা নাই আৰু। তই এপাত উঠ, তই তাৰ ওচৰলৈ যা। তই ইয়াত বহিলে তাই বহিব ক'ত? মোৰ নামটো সকলোৱে লালুং ভাই বুলি জানে, তুমি ৰকি বুলি ক'লেও হ'ব। হ'ব দিয়া, মই ৰকি বুলি ক'ম তোমাক। হ'ব দিয়া। বা লালুং ভাই, বাহিৰতো কথা ভিতৰতো কথা, মাল পতিলে মানে। বাৰু ৰকি, এতিয়া যাম, ক্লাছ শেষ হ'ল মোৰ ঘৰত। যাওঁ, বাই। কাইলৈ লগ পাম। বাই, লগ পাই ভাল লাগিলে। বাৰু লালুং ভাই, এতিয়া পাৰ্টিটো কেতিয়া দিবি ক? তোৰতো কাম হ'ল। আবে পাৰ্টি দিম না ৰ'। একোতো হোৱা নাই ন এতিয়া, জাষ্ট চিনাকিটোৱে হৈছোঁ। সুধিবতো পোৱাই নাই, তাই কিজানি বয়ফ্ৰেণ্ড আছেই। দিল তো পাগল হে, দিল দিবানা হে, দিল তো পাগল হে, দিল দিবানা হে, লালুং ভাই। আবে ই মজা গান বাগাই বে। আৰে আৰু এটা গান গানা পাৰ্টনা বে, মজা লাগিছে। এই লালুং ভাই হয়নে? ৰ গাওঁ এটা বিহু গান, তোৰ বিয়া নামৰ গান এটা গাওঁ, এনেকৈ তোৰ বিয়াত গাম।
এই আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ আয়তীয়ে উৰুলিৰে ৰভা তলত গৈ উৰুলি হ'ব দে মোৰ বিয়াৰ কথা এতিয়াই ভাবিব নালাগে হ'ব বল ঘৰলৈ যাওঁ তোমালোকে আহিলা নেকি কেতিয়া আহিলা মোৰ দেৰি হ'ল নেকি বাৰু ভালনে তোমাৰ আহিলা জানো ভালেই আৰু ক্লাছ কৰি থাক মোৰ ক্লাছ কৰিব মন নাই মনটো ভাল লগা নাই মই যাওঁগৈ আৰু মোৰো আজি ভাল লগা নাই ময়ো যাওঁগৈ মই দোকানত পিল এটা খাই লওঁগৈ কিবা গাটো ভাল লগা নাই সিহঁতি চবেই গ'লগৈ যে কিয় নাজানো নহয় মই বাকী তোমাক মই কথা এটা ক'ম বুলি ভাবিছোঁ তুমি বা কি ভাবা বেয়া পাবা নেকি বাৰু কি কোৱাচোন নহয় মানে মোৰ তোমাক কিবা এটা ভাল লাগে নহয় মানে তোমাক মই ভাল পাই পেলাইছোঁ তোমাক মানে কি তুমি কৈছা যে এনেকৈ মোক তুমি মোক এনেকৈ বুলি ভাবিছিলা নেকি নহয় মানে মই মোৰ মনৰ কথাটোৱে কৈছোঁ তোমাৰ কথাটোতো মই নাজানো ন হ'ব দিয়া মোক ভাবিব টাইম লাগিব তোমাক মই পিছত জনাই আছোঁ জিৰণিত গুড মৰ্ণিং বয়জ মৰ্ণিং ছাৰ মৰ্ণিং ছাৰ হ'ব দিয়া আজি ল'ৰা ছোৱালী নাই যে তোমালোক দুইটাই যে বাকীবিলাক নাই ক'লে গ'ল ছাৰ আমি নাজানো নহয় আমি আহিছোঁ আৰু বহি আছোঁ হ'ব দিয়া তোমালোকক আজি মই এটাৰ বস্তু শিকাম তোমালোকে ভালকৈ মন দিবা হ'ব ছাৰ বাৰু ক্লাছ কৰি কেনেকুৱা লাগিলে তোমালোকে কোৱাচোন এতিয়া বহুত ভাল লাগিলে ছাৰ বাৰু হ'ব দিয়া আজিলৈ থৈছোঁ ৰ'বা তুমি মোৰ কথাটো কৈ যোৱা না আজি মই এতিয়া একো নকওঁ তোমাক মই ৰাতি তোমাক কৰিম তুমি মোৰ নাম্বাৰটো লৈ লোৱা 9869428629 নাম্বাৰটো ল'বা নহয় তুমি হ'ব দিয়া আৰু ৰাতি ফোন কৰিম অ'কে হ'ব দিয়া বাই লগ পাম ৰাতি ফোন কৰিম তাক মই একচেপ্ট কৰোঁ নে নকৰোঁ বাৰু কি কৰোঁ জানো ফোন এটা কৰোঁ নে নকৰোঁ ফোন এটা কৰিয়ে দিম আৰু কিবা এটা মোৰো ভাল লাগিছে তাক ফোনটো কৰিম তাই ফোনটো কৰা নাই যে মই কৰিছোঁ নে কি বাৰু হেল্ল' তুমি মোৰ কথাটো কোৱা আগত কি বুলি ভাবিলা হেল্ল' মই তোমাৰ কথাটো একচেপ্ট কৰিছোঁ মানে আই লাভ ইউ টু কি সঁচাকৈ কৈছা তুমি আই লাভ ইউ